কি খাই আছে দুজনে এইয়া না ভালুক আছিল নাজানো তো নুৰাল ইহঁতে মানে পিঞ্জৰাতে বহি আছে বাই বাই সো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি মই যাই আছোঁ জু মানে চিৰিয়াখানা তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো লগৰ কেইটামান আহিব ইহঁতৰ লগত যাম তো দেখাই আছোঁ গোটেইখিনি তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইপিনে আমাৰ ফ্ৰেণ্ডবোৰ আছে আগৰ পিনে এইপিনে তিনিজন ৰখিছে তো মোক তেতিয়াৰ পৰা কল কৰি আছিলে তো মই মানে কিবা কাম কৰি আছোঁ তো মোৰ লেট হৈ গৈছে অকণমান ইহঁতে কেতিয়াৰ পৰা আহি কিনে ৰখি আছে তো যাওঁ এতিয়া উবাৰ এটা বুক কৰোঁ তো গোটেইকেইজন যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক ব'লক এয়া আহি গ'ল আমাৰ এল্ট্ৰ মানে উবাৰ তো আমি যাই আছোঁ হয় নহয় হয় কি নাই নাযাওঁ নেকি ব'লা আমাৰ উবাৰ আহি গ'ল তো আমি এতিয়া বহি গ'লোঁ তো যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ আমি আহি পালোহি তো যাই আছোঁ এতিয়া তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো ব'লক দেখাই আছোঁ তো গাইজ এইখিনি আমাৰ লগৰবোৰ আছে তো এতিয়া যাই আছোঁ তো গাইজ ইয়াতে আমাৰ এতিয়া মানে টিকেট ল'ব লাগিব তো লৈ লওঁ তো আপোনালোকে চাই থাকক ব'লক আমি কেইজন আছোঁ এইপিনে তিনিজন আৰু মই দি কিনে চাৰিজন তো যাই আছোঁ আমি টিকেট কাউণ্টাৰত আহিলোঁ আহি কিনে চাওঁ এইপিনে মানে ইয়াত তো কেমেৰা সোমালে আমাৰ লাগিব 102 টকা আমি মানে DSLR লৈ আহিছোঁতো তো সেইকাৰণে তো পে' কৰোঁ আৰু টিকেটো লাগিব তো ব'লক তো গাইজ মানে এটা প্ৰব্লেম হৈ গ'ল তো মানে আমি ডেবিট কাৰ্ড আনিব লাগে তো আনা নাই পাহৰি গ'লোঁ তো মানে কেছত বোলে নহয় তো খুৰাটোৱে গ'ল তুমি অকণমান ছাইডত ৰখা তো কাৰোবাৰ পৰা যদি হয় কৰাই দিব মানে মই কেছত ইহঁতক দি দিম আৰু ইহঁতে মানে ইহঁতৰ কাৰ্ডেৰে মোক কৰাই দিব তো এতিয়া ৰখি আছোঁ তো চাই থাকক তো গাইজ ফাইনেলি আমাৰ মানে কেমেৰাৰো হৈ গ'ল এই দাদাই পে' কৰি দিলে তো এতিয়া কমি আছোঁ তো ভিতৰ পিনে কেমেৰাটো ক'ত কেমেৰাটো আমি যাই আছোঁ আগত টিকেট মানে চেক কৰিব তো এইপিনে আছে লাইন তো এইপিনে দাদা চেক কৰি আছে মই মোবাইলত ফটো মাৰি ৰাখিছিলোঁ তো গাইজ ফাইনেলি মানে আহি পাই গ'লোঁ মানে ইমান প্ৰব্লেম ফেচ কৰিছোঁ ন মানে আহি কেনে মানে মেইন কথাটো মানে আমি ATM আনিব পাহৰি গ'লোঁ ডেবিট কাৰ্ড আনিব পাহৰি গ'লোঁ তো লাষ্ট ফিনিচিং আমাৰ মানে হেল্প ল'ব লাগিল আৰু তো আমাক ক'লে অকণমান ৰখা তো আমি ৰখিলোঁ তো ৰখাৰ পিছত এতিয়া হৈ গ'ল আৰু দাদাবিলাকে পে' কৰি দিলে কেইটামান তো আমি কেছ দি দিলোঁ ইহঁতে মানে ইহঁতৰ কাৰ্ডেৰে পে' কৰি দিলে এতিয়া ভিতৰ পিনে যাওঁ এনজয় কৰোঁ তো আপোনালোকে চাই থাকক ব'লক এইটো হ'ল চিৰিয়াখানাৰ মেপ মানে ক'ত কি আছে গোটেইখিনি দেখুওৱা আছে তো এতিয়া আমি যাওঁ আপোনালোকে চাই থাকক ব'লক ইয়াত চিম্পাঞ্জি জুম কৰ এইয়া চিম্পাঞ্জি কি খাই আছে একেবাৰে চ' গাইছ এইপিনে আমাৰ দীপে ফটো মাৰি আছে চিম্পাঞ্জিক এইয়া পুৰা বহি আছে চ' গাইছ এইপিনে জিৰাফ আছে এইপিনে এই আগৰ পিনে মই আৰু ভাবিছোঁ কাঠৰ বুলি কেনে ভাবিছোঁ কোনে ভাবিছে আমাৰ এয়া ই ভাবিছে কাঠৰ জিৰাফ বুলি কেনে লেকিন এইটো অৰিজিনেল জিৰাফ চ' গাইছ ইয়াত জিৰাফ ঘাঁহ খাই আছে পিনে চৰাই আছে চাগে ময়ূৰ আছে আৰু কিবা কিবি আছে তো যাই আছোঁ আপোনালোকে চাই থাকক ব'লক এইপিনে নেটেৰে ৰাখিছে এইটো
এইটো চৰাইটোৰ নাম বা কি আছিল পাহৰি গ'লোঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন কি হয়। এইটো হ'ল বন কুকুৰা। এইয়া আৰু এটা কি বস্তু হয়? কিবা মুৰ্গীৰ নিচিনা কুকুৰা চাগে নাজানো। এনে আছে বগা শগুন। এইয়া ইপিনে এটা ওচৰত আছে। এইয়া শগুন। ককটেল চৰাই যিবিলাক আমি মানে চাই থাকোঁ মানে ৰাস্তাত নহয় দোকানতে বিক্ৰী কৰে যে এইবিলাক। এইয়া সৰু সৰু চৰাই চিৰিকটি। এইয়া এই কোনো যে লাভ বাৰ্ড বুলি কেনে কয় যে ইয়াতো আছে চাগে। অঁ এইয়া ধুনীয়াকৈ ঘৰ সাজি দিছে সিহঁতক, বহি আছে। অকল পাহাৰীয়া মইনা। ইপিনে ৰ'দৰ পৰা দেখা নাই এয়া, আপোনালোকক মই জুম কৰি দেখাইছোঁ। এয়া পাহাৰীয়া মইনা হ'ল ব্লু এণ্ড য়েল্ল' মাকাও বোলে, এই ভিতৰৰ পিনে আছে। এইয়া বহি আছে। খালি দৰিক চৰাই নেকি, ময়ূৰৰ নিচিনাই লাগিছে অকণমান। এয়া হোৱাইট কালাৰ। দেউ ছাগলী আছে, তো দেখাইছোঁ আগত পিনে যাই কেনে। তো যাই লওঁ অকণমান আগৰ পিনে। এইয়া কিবা দেউ ছাগলী যে, সেইয়া এই গৰু যে আছে, গৰু পোৱালি নিচিনা লাগে অকণমান। ইপিনে এতিয়া আমি পানী খাওঁ অকণমান, তো পানীৰ কাৰণে পে' কৰিব লাগে। কিমান? অঁ 30 ৰুপিজ পে' কৰিবলৈ কৰি আছোঁ। তাৰপাছত মানে ইপিনে গ'লে মানে এইবিলাক চৰাই পাম, ধনেশ আৰু জিৰাফ পাম। আমি চাই আহিলোঁ, এতিয়া ইপিনে গ'লে ভালুক চাব পাৰিম। তো যাই আছোঁ। তো গাইজ আমি ইপিনে গ'লোঁ, কিবা বনৰীয়া মেকুৰী চাব নে কি না ভালুক আছিল নাজানো। তো নুৰা ইহঁতে মানে পিঞ্জৰাতে বহি আছে, মানে ভিতৰ পিনে ওলাই নাহিলে, লাজ পাইছে চাগে। তো মানে এটাক চাইছোঁ ওপৰৰ পিনে পুৰা এনেকুৱা বিন্দাছ শুই আছে, মানে তাৰ একো টেনশ্যনে নাই আৰু। তো শুই আছে, তেতিয়া আগৰ পিনে যাই আছোঁ আমি। তো আপোনালোকে চাই থাকক, কি চাওঁ কি নাচাওঁ গোটেইখিনি দেখাই আছোঁ। চৰাই আছে আৰু ইপিনে লেখা আছে 10 মিনিটৰ বাবে মাত্ৰ 10জনকৈ প্ৰৱেশ কৰিব। তো যাই আছোঁ। ইপিনে জেগা চৰাইবিলাক পূৰা মানে খোলা মেলা জেগাত মানে উৰি থাকিব, এনেকুৱা টাইপ জেগা। তো যাই আছোঁ। ওপৰৰ পিনে নেট দি যাতে চৰাইবিলাক বাহিৰত ওলাব নোৱাৰে, সেইকাৰণে। তো গাইছ এইপিনে এয়া ময়ূৰ, কি ধুনীয়াকৈ আছে বহি কেনে। মানে সিহঁতে ইপিনেও আহিব পাৰে, মানে আমি যাব নোৱাৰোঁ। ভাটৌ চৰাই কি খাই আছে দুজনে। এইয়া দি ফটো মাৰাচোন। এইয়া ধুনীয়াকৈ খাই আছে। কি চৰাই নাজানো নাম, ইয়াতে চালোঁ আৰু দুজন আছে ডাঙৰ ডাঙৰ বহি। পুৰা সুন্দৰ পৰিৱেশ ইপিনে, চাৰিওপিনে গছ গছনি, মানে মনটো কিবা ফ্ৰেছ লাগি যায় অহাৰ লগে লগে। ভাতৰ চাগে বাই 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 বাই। তো গাইজ মানে আপোনালোকে চিৰিয়াখানা মানে জু যদি আহে ন, তো যোনে মানে ৱাইল্ড ফটোগ্ৰাফী কৰে বেছি ভাল পায় কৰি কেনে, সিহঁতে আহিব পাৰে। মানে ইয়াতে ট্ৰায়েল কৰিব পাৰে, হয়নে? কেমেৰা লৈ কেনে ইয়াতে আহিব পাৰিব আপোনালোকে, যদি ফটোগ্ৰাফাৰ ইচ্ছা আছে ট্ৰাই কৰিব পাৰিব। তো আহিলে হ'ল। অঁ কেমেৰা যদি লৈ কেনে আপোনালোকে ভাবে মই মানে ৱাইল্ড ফটোগ্ৰাফী বেছি কৰিম, তো আপোনালোকে ইয়াতে আহিব পাৰে, ট্ৰায়েল কৰিব পাৰে। তো গাইজ ইপিনে কিবা জুচৰ চব পালোঁ মানে ভিতৰতে। তো আমি জুচ খাই লওঁ এগিলাছ। তো আপোনালোকে চাই থাকক, বহুত গৰম লাগি গৈছে ন। ইপিনে আছে নাহৰ ফুটুকী। তো আমি উঠি আছোঁ, ওপৰ পিনে আছে ফুটুকী। এয়া ওপৰ পিনে আনা লাজ পাইছে চাগে, সেইকাৰণে ওচৰত অহা নাই। আৰু যে আৰু কি দেখা পাওঁ দেখাই আছোঁ আপোনালোকক। গাইজ ইপিনে হিমালয়ৰ কলা ভালুক, এইয়া ওপৰৰ পিনে এইয়া বহি আছে। কি মস্তি লাগছে ন চাব। অঁ জাষ্ট ওলাই আহিলেতো পুৰা ভয় লাগি যাব। এইপিনৰ পৰা যি সৰু হ'ল শগুন আছে, বহুত কেইটামান আছে ন, 4-5টামান আছে ইয়াৰ ওপৰত। এয়া ওপৰত ই ৰং চোৱাই নাই মই, 6টামান আছে আৰু 7টা বিচাৰি আছিলোঁ মানে ইমান টাইমৰ পৰা। তো পাই গ'লোঁ। এইপিনে আছে সিংহ। তো দেখাই আছোঁ আপোনালোকক। এয়া লায়ন, এয়া বহি আছে। হোৱাইট টাইগাৰ, কেজি 10 টকা। কিবা কৈছা? কিমান কৈছা আকৌ কৈ দে। নকয় গাইজ বোলে কেজি 10 টকাত বিক্ৰী কৰে টাইগাৰ। তোকে খাই পেলাব চাবি।
क्या बोला तूने? এয়া ঘৰৰ পিছপিনে চাই থাকোঁ এইবিলাক ৰাতি কৰি আৰু গাইছ ইমান ঘূৰাৰ পিছত আহি পালোঁ নীল গাই এইপিনে এইপিনে আছে বহি কেনে এইয়া নীল গাই ইপিনেও আছে কেইটামান এইবিলাক হোৱাইট লাগিছে নীলা লাগাই নাই ত' গাইছ আহি পালোঁ আমাৰ অসমৰ গৌৰৱ বুলি কেনে ক'ব পাৰি এয়া এইপিনে গড় আছে আপোনালোকে চাব পাৰিছে তিনিটা আছে ফুটুকি হৰিণ ইপিনে হৰিণ আছে আপোনালোকে চাব পাৰে এয়া হৰিণা যিপিনে আছে অষ্ট্ৰিচ বুলি কয় যে এয়া অকল এটাই দেখা পালোঁ নেকি এটাই আছে ন ত' গাইজ বহুত ঘূৰিলোঁ ফুৰিলোঁ এইপিনে চাই আছোঁ আৰু অষ্ট্ৰিচে নেকি এইটো হ'ল আপোনালোকে চাব পাৰিছে লাষ্ট নহয় আৰু আছে চাগে তলতো চোৱা নাই আমি অঁ আৰু বাকী আছে এয়া এইপিনে অষ্ট্ৰিচ আমি এই ঘৰিয়াল দেখা পালোঁ এয়া শুই আছে এয়া এইপিনে শিমলু চাগে এইটো এয়া আৰু অগলি বুলি কেনে কৈছে অগলি এইবিলাক চাগে এয়া এয়া সেউজীয়া মেকুৰী সাপ ডাইৰেক্ট ইংলিছতে কৈ দিম এয়া এইটো এয়া সেউজীয়া মেকুৰী সাপ আছে জলপহৰী অজগৰ এয়া এইফালে আছে এয়া এয়া ঘৰিয়াল আছে আৰু লগতে কাছ আছে এয়া এয়া ঘৰিয়াল চ' গাইজ বহুত জন্তু জানোৱাৰ চব দেখিলোঁ ত' দেখাৰ পিছত আমি এতিয়া মানে ইয়াৰে জুৰ পাৰ্কত আহিছোঁ মানে চিৰিয়াখানা পাৰ্কত ত' ইয়াতে আমাৰ ফ্ৰেণ্ড কেইটামান বহিছে ইয়াতে পাৰ্ক আছে ঝুলনা আছে চব আছে এই খেলিব পাৰে সৰু বাচ্ছাৰ কাৰণে এয়া ত' গাইজ মই সৰু হৈ গৈছোঁ ঝুলি আছোঁ পুৰা একেবাৰে আপোনালোকে চাই থাকক আহি কেনে এটা মিউজিয়ামত সোমাই আছোঁ তো মানে ইয়াতে কেমেৰা নিষেধ মানে ভিডিঅ' ফটোগ্ৰাফী একো কৰিব নোৱাৰোঁ তো আপোনালোকে চাওক মানে ভিতৰত ভিডিঅ' কৰিব নোৱাৰোঁ বলক তো সেই গাইজ আমাৰ মানে ঘূৰা ফিৰা চব হৈ গ'ল পূৰা চিৰিয়াখানা ঘূৰিলোঁ তো আপোনালোকো দেখালোঁ যে মানে যিখিনি মই চালোঁ আৰু আপোনালোকো দেখালোঁ তো আপোনালোকে যদি আহে চিৰিয়াখানা তেনেহ'লে ডেবিট কাৰ্ড বা ATM কাৰ্ড লৈ আহিব গুগল পে' এণ্ড কেছ নানিব মানে নহয় ATM বা ডেবিট কাৰ্ড মানে বহুত প্ৰব্লেম হৈ যায় নানিলে তো আমাৰো প্ৰব্লেম হৈছিল আপোনালোকে চালে তো আপোনালোকে যেতিয়া আহিব লৈ আহিব তো আজি ভিডিঅ'টো এইখিনিতে আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব দিয়া বলক বাই বাই টাটা এটা ঘৰত যাওঁ